বল বল ওলা মই কৈছোঁ ওলা ওলা মইতো একো তত ধৰিব পৰা ময়ো দৌৰি দৌৰি গৈছোঁ নমস্কাৰ মই মুন্মি আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ আজি আচলতে মোৰ জীৱনত ঘটা দুটা খুব হাঁহি উঠা ৰখাল কথা ক'ম আৰু সকলোৰে জীৱনত দুখ থাকে নহয় জানো কিছুমানে প্ৰকাশ কৰে কিছুমানে প্ৰকাশ নকৰে কিন্তু বুকুত সেই দুখখিনি লৈ পেলাই যিয়ে হাঁহিব পাৰিছে তেওঁ হয়তো জীৱনটো ভালকৈ জীয়াব পাৰিছে তেওঁ হয়তো জীৱনটো উপভোগ কৰিব পাৰিছে কাৰণ জীৱন দুদিনীয়া নহয় জানো ক'ৰবাত কেতিয়াবা আমি উজুতি খালোঁ বুলি ক'ৰবাত কেতিয়াবা আমি দুখ পালোঁ বুলি যদি সেইটোকে বুকুত সাৱটি পেলাই ঘূৰি ফুৰোঁ তেতিয়াহ'লে জীৱন জীওৱাৰ মাদকতাই নাথাকিবচোন সেনেকুৱা ক্ষেত্ৰতে আচলতে জীৱনত কিছুমান খুব খুহুতীয়া ঘটনা ঘটে মোৰ লগত আৰু তাৰে দুটা কাহিনী আজি আপোনালোকক ক'ম আৰু একদম যদিও আমি মানে ইমান ডিজিটেলৰ যুগ নাছিলে আমাৰ আমি একদম সাধাৰণ পৰিৱেশত আচলতে ডাঙৰ হৈছোঁ আৰু মেট্ৰিক দি এটাই যেতিয়া মেট্ৰিক পাছ কৰিছোঁ ভাল ৰিজাল্ট কৰা নাই বাৰু তথাপিও গৈছোঁ আৰু মাজে মাজে মেট্ৰিক পাছ কৰাৰ পিছত আমাৰ নিচাই যিখন কলেজত আচলতে অধ্যাপনা কৰিছিলে তেওঁ সেইখন কলেজতে মোক নাম লগাই দিলে আমাৰ ঢকুৱাখানা কলেজত মই নাম লগালোঁ পঢ়িবলৈ আৰু যিহেতু আমি স্কুলত এটা সৰু পৰিৱেশৰ মাজত কিছুমান আবদ্ধ পৰিৱেশৰ মাজত আমি পঢ়ি যোৱা আৰু কলেজখনলৈ গৈছোঁ চুচুক চামকৈ তাতে নিচা কাম কৰা বিভিন্ন ধৰণৰ মনত শংকা গ'লোঁ গৈ পেলাই লগৰ আমাৰ প্ৰায় 12জনীমান ছোৱালী আমি একেই ছাবজেক্ট লোৱা মানে একেখন স্কুলৰ পৰা একেটা ক্লাছৰ পৰা যোৱা আৰু গতিকে গৈ পেলাই ধুনীয়াকৈ প্ৰথম ক্লাছটো আছিলে ইংলিছৰ দেই তেওঁ মনত আছে আৰু ইংলিছৰ ক্লাছটো আমি কৰিলোঁ ক্লাছ কৰি উঠিছোঁ চব দৌৰিছে বেগ লৈ পেলাই চব দৌৰিছে আমাৰ বহুত ল'ৰা ছোৱালী আছিলে একদম চব দৌৰিছে মই একদম বেঞ্চখনৰ ছাইডত বহি আছিলোঁ মোৰ লগৰজনী আছে বল বল ওলা মই ভাবিছোঁ ইয়াৰ পিছত পলিটিকেল ছায়েন্সৰ ক্লাছ আছে পলিটিকেল ছায়েন্সৰ ক্লাছটো কৰি লওঁ তাৰপিছত আৰু ওলাই বহিমগৈ তাৰপিছত ওলা ওলা মইতো একো তত ধৰিব পৰা নাই তাৰপিছত তাই মোক ঠেলি হেঁচুকি যেতিয়া তাই আগত বেগটো লৈ দৌৰি গ'ল মই ভাবিছোঁ কিবা এটা হৈছে ময়ো দৌৰি দৌৰি গৈছোঁ গৈ পেলাই দেখিছোঁ ইটো ক্লাছত বহিবলৈ জেগা নাই গৈ একদম লাষ্টত আমাৰ ডেস্ক নাই মানে বেঞ্চ এখনতে বেগটো লৈ পেলাই বহি আছোঁ তেতিয়াহে বুজিলোঁ স্কুল টাইপ নহয় ক্লাছ মানে ইংলিছৰ ক্লাছ বেলেগ ৰুমত পলিটিকেল ছায়েন্সৰ বেলেগ ৰুমত চব বেলেগ বেলেগ ৰুমত সেইদিনাহে গম পালোঁ আৰু ইমানেই বুৰ্বক ইমানেই অকৰা আছিলোঁ আচলতে জনা নাছিলোঁ কিন্তু আমাৰ সেই সময়ত পৰিৱৰ্তন এইটোৱে হৈছিলে আমাৰ সেই সময়ত আচলতে ৰেগিংটো আমি পোৱা নাছিলোঁ দেই যিমানখিনি হ'লেও সেইটো এটা মোৰ বহুত ডাঙৰ অভিজ্ঞতা আচলতে আৰু তেনেকুৱা ধৰণৰ সৰু সৰু কথা কিছুমান মই নাজানো মই লগৰখিনিৰ পৰা শিকি পেলাইহে আচলতে মানে শিকিছোঁ আৰু সেই বুলি ক'ব লাগিব সেইটো কথা গ'ল দিন চেৰেক তেনেকৈয়ে পাৰ হ'ল এদিন মোৰ হঠাৎ চাইকেলখন বেয়া হ'ল আমি কলেজলৈ আকৌ আগতে চাইকেল লৈ যাওঁ স্কুটিৰ প্ৰভাৱ তেতিয়া পৰা নাই পৰিছে আৰু কম সংখ্যকে লয় আৰু কলেজলৈ চাইকেলখন মোৰ বেয়া হোৱাৰ কাৰণে আমাৰ ওচৰৰে সোণটো মামাহঁতৰ চুমু ভাগৰ চাইকেলখন মই লৈ গ'লোঁ তাই নতুন চাইকেল মই লৈ যাওঁ দেই আজি আমাৰ আকৌ এটা নিয়ম মানে নতুন চাইকেল হ'লে মানে এদিন আমি স্কুললৈ লৈ যাওঁ কলেজলৈ লৈ যাওঁ তেনেকুৱা আৰু নিয়ম তাৰপিছতে মোৰ চাইকেলখন বেয়া হোৱাৰ কাৰণে তাই চাইকেলখন লৈ পেলাই একদম গ'লোঁ ফিটফাটত ধুনীয়াকৈ একদম নতুন চাইকেল লৈ আহিছোঁ আজি ভণ্টিৰ নতুন চাইকেল গৈ পেলাই থ'লোঁগৈ ক্লাছ কৰিলোঁ ক্লাছ কৰি মেলি কথা পাতোঁতে মানে চাইকেলৰ চিনেই পাহৰি থাকিলোঁ চিন পাহৰি গ'লোঁ পাহৰি পেলাই কৰিলোঁ কি বেলেগ এখন চাইকেল লৈ গুচি আহিলোঁ নহয় ঘৰলৈ গুচি আহিলোঁ বাটৰ এডোখৰ ভাবিছোঁ এখন চাইকেল হয়নে নহয় তথাপিও হয় এনেকৈ বুলি ভাবি কথা মাৰি ঘৰ পালোঁহি ঘৰ পাই যেতিয়া মামীয়ে ক'লেও তই চুমু চাইকেলখন নানিলি নহয় তই বেলেগৰ চাইকেল এখনহে আনিলি মই হতভম্ব কি বা হ'ব এতিয়া মামীক মই তথাপিও কৈছোঁ সেই চুমু চাইকেলখনহে আনিছোঁ চাগে তথাপিও মোৰ গাটো কিন্তু অলপ লাগিছে মানে হয় চাগে বাৰু হ'ব তাৰপিছতে কৰিলোঁ কি হ'ব দে মই কাইলৈ কলেজ যাম আৰু মই বুদ্ধিটো এটা পালিলোঁ গ'লোঁ কলেজলৈ গৈ পেলাই লগৰখিনিক ক'লোঁ চবেই হাঁহিলোঁ মেলিলোঁ তাৰপিছতে ছাৰহঁতে যিখনত উঠি পেলাই ক্লাছ কৰে যিহেতু আমি ল'ৰা ছোৱালী বহুত বেছি ওখ এডোখৰ থাকে নহয় ইংলিছৰ অসমীয়া ক্লাছ কৰিবলৈ সকলো আহে ইংলিছৰ ক্লাছটো ঠিক শেষ হৈছে তেতিয়া মই একদম দৌৰ মাৰি গৈছোঁ গৈ পেলাই ষ্টেজটোত থিয় হৈছোঁ তোমালোকৰ কাৰোবাৰ বাৰু চাইকেল সলনি হৈছে নেকি যদি সলনি হৈছে মই সলনি কৰিলোঁ যদি তোমালোকে ইয়াতে আছে মোৰ ওচৰলৈ আহিবা এনেকৈ কৈছোঁ আৰু লাজ বিজ কাটি কৰি গৈছোঁ তাৰপিছতে ভাগ্য মোৰ ভাল আছিলে আমাৰ লগৰে দীপা বুলি কয় মোৰ মনত আছে দীপাই মোৰ কেতিয়াবা ভিডিঅ'বোৰ চাই বাৰু লাইক কৰে তাই আহিছে চুচুক চামাকৈ আহি পেলাই কৈছে আমি মানে অলপ মানে বেলেগ ধৰণৰ আছিলোঁ আৰু তেতিয়া তাই কৈছে মুন্মি তোমাৰ চাইকেলখন মোৰ লগতে সলনি হৈছে মইতো বহুত বেছি পৰিমাণে সুখী অনুভৱ কৰিছোঁ তেতিয়া ঠিক আছে তেতিয়াহ'লে মই কাইলৈ চাইকেলখন লৈ আহিম আৰু তোমাৰ লগত সলনি কৰি ল'ম
সেনেকৈয়ে পাতিলোঁ। তাৰপিছত পিছদিনাখন আকৌ চুমুভাগৰ চাইকেলখন লৈ গ'লোঁ, তাইৰ ওচৰত যিখন চাইকেল আছিলে সেইখন লৈ গৈ পেলাই তাইৰ চুমু চাইকেলখন ঘূৰাই লৈ আহিলোঁ। তেনেকুৱা ধৰণৰ অভিজ্ঞতা মোৰ আচলতে ঘটি থাকে। আৰু কিছুমান প্ৰব্লেম, কিছুমান মানে জীৱনৰ কিছুমান দুখ, কিছুমান মানে কঠিন সময় আচলতে মানুহৰ লগত শ্বেয়াৰ কৰিব লাগে। আৰু তেতিয়া কি হয় জানেনে, এনেকুৱা ধৰণৰ চলিউশ্যনবোৰ ওলায় আৰু জীৱন যাত্ৰাত সেই কাঁইটীয়া ৰাস্তাটো পাৰ হৈ পেলাই ভাল ৰাস্তা পাবলৈ মানে সক্ষম হোৱা যায়, নহয় জানো? কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবচোন বাৰু। আজিলৈ আহোঁ।